ক'ত যাবি এটা ক'ত যাবি হা ক'ত যাবি ঘৰত যাবি ভাত খাইছা না নাই আজি ভাত খোৱা নাই কিহৰ লগত হাতৰ আখৰ যে চব হাতৰ আখৰ যে চব চিঠি যে আখৰ যে কেনেকুৱা চব আখৰ 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 যে দেখাই দিছোন আখৰ হাতৰ আখৰ যে দেখাই দিয়ে বহুত ভাল লাগে হাতৰ আখৰ দিছোন চিঠি এখন লিখাইছোঁ লিখি দেখাই দিয়ে আখৰ লিখি দিবা যোৱা আখৰ পেন আনো নাই আজি কলম নাই ক'ত থৈলি কলম কলমটো ক'ত থৈলি সেয়া গৈছে সেয়া গৈছে এখন দেখাইছোঁ হাতৰ আখৰ নাই চিঠি পত্ৰ আছে না কিবা চিঠি পত্ৰ নাই দাদা নামটো কচোন নামটো কি কি নামটো কি কওঁ হাতৰ আখৰ দেখাইছোঁ ন বঢ়িয়া এতিয়া যিজন মানুহ দেখালোঁ সেইজন আচলতে ছায়েন্সৰ শিক্ষক আছিল আৰু শুনামতে কিবা ঘৰুৱা প্ৰব্লেমত তেওঁ এনেকুৱা হৈছে তাৰ হাতৰ আখৰবোৰ খুব ভাল গতিকে কিবা এটা হয় কিবা এনেকুৱা পাগল হৈছে আৰু কিন্তু আখৰবোৰ খুব ভাল লাগে মোৰ প্ৰায় লগ পাই থাকোঁ তাক আৰু আখৰবিলাক দেখা পাই মানে এনেকুৱা ভাল লাগে বহুত ভাল আখৰ গতিকে আপোনালোকে ভাবি চাওক ভগৱানৰ কি লীলা